নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আপোনালোকে ভোগালী বিহুটো কিদৰে উদযাপন কৰিছে বাৰু আমিও সুন্দৰকৈ উদযাপন কৰিছোঁ এই বিহুটো কিয় ভোগালী বিহু বুলি কোৱা হয় আপোনালোকে জানেনে বাৰু যিহেতুকে পথাৰৰ লখিমী ঘৰলৈ অনা হয় আৰু সকলোৰে ঘৰবোৰৰ ভঁৰালবোৰ একেবাৰে ধানেৰে অৰ্থাৎ লখিমীয়ে ভৰি থাকে গতিকে কাৰো ঘৰত খাদ্যৰ কোনো অভাৱ অনাটন নহয় যিজনৰ ঘৰত নাই সেইজনেও দুবেলা দুমুঠি সুন্দৰকৈ খাবলৈ চেষ্টা কৰে নিজৰ পৰিয়ালৰ লগত সেইকাৰণে এই বিহুটোক ভোগালী বিহু বুলি কোৱা হয় যিহেতুকে ইয়াত খাদ্য সম্ভাৰবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় নহয় জানো গতিকে সকলোৱে সাধ্য অনুসাৰে নিজৰ খাদ্য যোগাৰ কৰে যিয়ে যেনেকৈ পাৰে আৰু মোৰ এই ভোগালী বিহুটো বহুত প্ৰিয় হয় যিহেতুকে মই খাই বহুত ভাল পাওঁ আৰু এই বিহুটো খোৱাৰ লগতে জড়িত হয় গতিকে মোৰ সেইকাৰণে বহুত বেছি ফেভৰেট হয় আৰু বিহুবিলাকত সাধাৰণতে মোৰ যিটো গুড়ৰ যিটো তেল দিয়া পিঠা নাই সেইটো বহুত ফেভৰেট হয় আপোনালোকৰ কি ফেভৰেট হয় আৰু আপোনালোকৰ বেছি ফেভৰেট বিহু কোনটো হয় তিনিটা বিহুৰ ভিতৰত জনাবচোন বাৰু বাকী সকলোলৈকে পুনৰবাৰ কৈছোঁ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আপোনালোকৰ জীৱনবোৰ সুখময় হৈ পৰক হাঁহিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ আৰু আমাকো যাতে ব্লেছিংছ দিব সদায় আমি ভালদৰে আমাৰ পৰিয়ালটো সকলোৰে ভাল হয় আমিও নিজৰ যাতে আমি সফলতা আহৰণ কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব থেংক ইউ ছ' মাছ বাকী মোৰ ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো